সেই বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা দীৰ্ঘদিনীয়া অপেক্ষাত থাকি সদশেষত আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সুখবৰ। কিন্তু কি লৈ আহিছোঁ সেয়া চাগে আপোনালোকৰ কোনোবাই জ্ঞাত আৰু কিছুমানে জ্ঞাত নহয়। সেই আকৰ্ষণীয় বাৰ্তাটো হৈছে অন ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ ইণ্ডিয়া ভাৰ্চেছ ৱেষ্ট ইণ্ডিজ আৰু খেল আৰম্ভ হোৱাৰ তাৰিখ আছিল 21 অক্টোবৰ 2018 আৰু ক'ত হ'ব সেই খেল ভেন্যু আসাম ক্ৰিকেট এছ'চিয়েশ্যন বৰ্ষাপাৰা ষ্টেডিয়াম গুৱাহাটী আসাম আৰু কিমানজন মানুহ খেল চাব পাৰিব বা সেইখন ষ্টেডিয়ামত কিমান কেপাচিটি আছে সেয়া হৈছে 40,000 পিপলছ মানে 40,000 পিপলে বা মানুহে খেল চাব পাৰিব বা সিমান চিট কেপাচিটি আছে। গতিকে যিসকল ব্যক্তি এই খেলৰ বাবে বহুদিন ধৰি অপেক্ষাত আছে কিন্তু টিকেট কেতিয়া দিব কিমান টকা ল'ব সেই বিষয়ে চাগে আপোনালোকে নাজানে। চ' মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই বিষয়ে জনাই দিম। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু মই আপোনালোকক টিকেটৰ প্ৰাইচটো জনাই আছোঁ কোনটো ছাইটৰ প্ৰাইচ কিমান টকা হ'ব। ৱেষ্ট ইষ্টাৰ্ণ ছেকেণ্ড ফ্ল'ৰ অনলি ফৰ ষ্টুডেণ্টছৰ কাৰণে 500 ৰুপিজ আৰু ৱেষ্ট ইষ্টাৰ্ণ ফাৰ্ষ্ট ফ্ল'ৰৰ কাৰণে 1750 টকা। ৱেষ্ট ইষ্টাৰ্ণ গ্ৰাউণ্ড ফ্ল'ৰৰ কাৰণে 2500 টকা আৰু ইষ্ট ইষ্টাৰ্ণ ছেকেণ্ড ফ্ল'ৰৰ কাৰণে 1250 টকা। ইষ্ট ইষ্টাৰ্ণ ফাৰ্ষ্ট ফ্ল'ৰৰ কাৰণে 1750 টকা আৰু ইষ্ট ইষ্টাৰ্ণ গ্ৰাউণ্ড ফ্ল'ৰৰ কাৰণে 2500 টকা আৰু নৰ্থ ইষ্টাৰ্ণ টপ ফ্ল'ৰৰ কাৰণে 1750 টকা। নৰ্থ ইষ্টাৰ্ণ ছেকেণ্ড ফ্ল'ৰৰ কাৰণে 2250 টকা। নৰ্থ ইষ্টাৰ্ণ গ্ৰাউণ্ড ফ্ল'ৰৰ কাৰণে 4500 টকা আৰু চাউথ ইষ্টাৰ্ণ টপ ফ্ল'ৰৰ কাৰণে 1500 টকা। চাউথ ইষ্টাৰ্ণ ছেকেণ্ড ফ্ল'ৰৰ কাৰণে 2000 টকা আৰু চাউথ ইষ্টাৰ্ণ ফাৰ্ষ্ট ফ্ল'ৰৰ কাৰণে 2500 টকা। চাউথ ইষ্টাৰ্ণ গ্ৰাউণ্ড ফ্ল'ৰৰ কাৰণে 4000 টকা। তো বন্ধুসকল আপোনালোকে টিকেটৰ প্ৰাইচটো গম পালে, গতিকে টিকেটটো কেতিয়া দিব সেই বিষয়ে জানি লওক। আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব 11 তাৰিখৰ পৰা। 11 তাৰিখৰ পৰা টিকেট ষ্টাৰ্ট হ'ব, গতিকে আপোনালোকে অতি সোনকালে টিকেটটো অনলাইন বুকিং কৰিব পাৰে। তো বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো ভিডিঅ'ত প্ৰথম বা এইটো চেনেলত প্ৰথম ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ এই চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যনটো অন কৰি দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব, কাৰণ এতিয়া খেল আৰম্ভ হোৱাৰ সময় হৈছেহি বা আহি আছে, গতিকে আপোনালোকলৈ এইটোৱে মোৰ ৰিকুৱেষ্ট।